बिटिआरनि दाब दाब जायगानि फोरोंगिरिफोरा फेन डाउन हाबाफारि खुंदों। बिटिआरनि दाब दाब जायगानि गं 16 सेनियर सेकेन्डारि एबा जुनियर कलेजनि सा 327 इमप्लयिज, गं 125 हाई स्कुलनि सा 1382 इमप्लयि स्टाफ, गं 1207 एलिमेन्टारि लेभेलनि भेन्सार सा 3940 इमप्लयि स्टाफफोरा 5 साननि थाखाय फेन डाउन हाबाफारि लादों। बिटिआर गोरोबथानि 6.3 दफा बायदियै भेन्सार फरायसालिफोरखौ सरकारि खालामनांगौनि दाबिजों भेन्सार फरायसालिफोरनि फोरोंगिरि मावसुमाफोरा फेन डाउन हाबाफारि लादों। আমাৰ দাবীটো হৈছে বিটিআৰৰ যিমানখিনি ভেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে এলপি পৰা হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে যিখিনি ভেঞ্চাৰ অনুষ্ঠান আছে এইবোৰক অতি শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব লাগিব, এইটো আমি বিচাৰিছোঁ। আৰু এইটো আমাৰ মেইন ইছ্যু হয়, আজিৰ দাবীটো সেইটোৱে। আৰু চৰকাৰে যদি এইটো অতি শীঘ্ৰে মানি নলয়, আমাৰ এই যোৱা 16 তাৰিখৰ পৰা 20 তাৰিখলৈকেতো আমাৰ ফেন ডাউন কাৰ্যসূচী আছে। আৰু আমি অহা 22 তাৰিখ আগষ্টত গুৱাহাটী চচলত এটা ধৰ্ণা কাৰ্যসূচী ৰেডি কৰি ৰাখিছোঁ। যদি চৰকাৰে এইখিনি টাইমত যদি আমাৰ দাবীটো পূৰণ কৰিব নিবিচাৰে, তেতিয়াহ'লে আমি এই 22 তাৰিখত এটা বিশাল গণ আন্দোলন কৰিম গুৱাহাটীত। আমাৰ ইতিমধ্যে 16খন ছিনিয়ৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজ হিচাপে আছে আৰু ইয়াৰে মুঠ ষ্টাফ এমপ্লয়ি হ'ল 327, হাই স্কুল হিচাপে আছে 125, তাৰে ষ্টাফ আছে 1382 আৰু এলিমেণ্টাৰীত আছে 1207, তাৰে ষ্টাফ হিচাপে কৰ্ম কৰি আছে 3940। আমাৰ দাবী আছে সেই যিমানখিনি এমপ্লয়িজ আছে অতি শীঘ্ৰে চৰকাৰে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰি দিব লাগিব, আমি এইটো বিচাৰিছোঁ।